নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি সন্ধিয়া চাহৰ লগত খাবৰ কাৰণে চানা চাট বনাম। তাৰ কাৰণে মই একাপ চানা লৈছোঁ আৰু অলপ পানী দি লৈছোঁ। এতিয়া মই চানাখিনি ভাল ধৰণে ধুই ল'ম। চানাখিনি মই ৰাতিপুৱাই তিয়াই থৈছোঁ, তেতিয়াহে সন্ধিয়ালৈকে কোমল হ'ব। আপোনালোকেও সন্ধিয়া সময়ত এনেদৰে বনাই খাই চাবচোন, খাবলৈতো বহুত ভাল লাগে। এতিয়া মই চানাখিনি দিনটো তিয়াই থ'লোঁ, চানাখিনি কোমল হৈ গ'ল। চানাখিনি মই কুকাৰ এটাত এটা চিটি অহাকৈ বইল কৰি ল'ম। চানাখিনি মই কুকাৰ এটাত বইল কৰি ল'লোঁ। এতিয়া মই চানাখিনি বাতি এটাত লৈ লৈছোঁ। আপোনালোকে চানাখিনি ভাজি পিনিও খাব পাৰে, মই বইল কৰি পিনিয়ে খাম। এতিয়া মই ইয়াত চানাখিনি দি দিছোঁ আৰু এতিয়া মই ইয়াত অলপ আদা কাটি দিছোঁ, অলপমান পিঁয়াজ কাটি দিছোঁ আৰু এটা জলকীয়া কাটি দিছোঁ। জলকীয়াটো আপোনালোকে যেইটা মন যায় সেইটা দিলেই হ'ল। মই যিহেতু বেছিকৈ নাখাওঁ সেইকাৰণে এটাই দিছোঁ আৰু অলপমান বিলাহী কাটি দিলোঁ, অলপ তিয়ঁহ কাটি দিছোঁ আৰু এতিয়া জিৰা ধনিয়া অকণমান দিছোঁ, কাশ্মীৰী মছলা অকণমান দিছোঁ আৰু অলপ নিমখ দিছোঁ আৰু অলপ মিঠাতেল দি দিছোঁ। আপোনালোকে ইয়াত কাশ্মীৰী মছলা নিদি পিনি ৰেড চিলি পাউডাৰটো দিব পাৰে। মই যিহেতু জ্বলা নাখাওঁ সেইকাৰণে বেছিকৈ নাই দিয়া। আৰু এতিয়া মই এইখিনি ভালধৰণে মিহলাই লৈছোঁ। ভিডিঅ'টো যদি চাই ভাল পালে লাইক এটা কৰি দিব। চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।